সম্পূৰ্ণ নতুন পদ্ধতিৰে কঁঠালৰ মুচিৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো চাই কিন্তু শেষত কমেণ্ট এটা কৰি জনাব এনেধৰণে আপোনালোকে ৰান্ধি খাইছেনে। যদিহে ৰান্ধি নাই খোৱা, এবাৰ মোৰ ভিডিঅ'টোৰ জৰিয়তে বাৰীত যদি কঁঠাল আছে এটা আনি পেলাই এই ধৰণে ৰান্ধি খাব, খুব বেছি ভাল পাব আৰু এবাৰ ৰন্ধাৰ পিছত বাৰে বাৰে খাবলৈ মন যাব। তেন্তে হ'লে ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলেই মই আজি বনাম বুলি ভাবিছোঁ কঁঠালৰ মুচি। আৰু কঁঠালৰ মুচি আমি কেতিয়াবা একেধৰণে খাই আমনিও লাগে নহয়নে বাৰু। আৰু কঁঠালৰ মুচি সকলোৱে খাইছে বা খুব ধুনীয়াকৈ ৰান্ধিবও জানে, কিন্তু আজি মই কঁঠালৰ মুচিৰ এটা নতুন পদ্ধতিৰে এটা ৰেচিপি দেখাম বুলি ভাবিলোঁ। সেই পদ্ধতিৰে আপোনালোকে বাৰু ঘৰতে সেই ধৰণে ৰান্ধি খাইছেনে জনাবচোন। যদিহে নাই ৰন্ধা, এবাৰ বাৰীত কঁঠাল আছে যদি এটা আনি পেলাই সেই ধৰণে ৰান্ধি খাবচোন, খুব বেছি ভাল পাব আৰু লগতে ল'ৰা ছোৱালীবিলাকো খুবেই প্ৰিয় হৈ পৰিব কঁঠালৰ মুচি। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইফালে বাৰীতে কঁঠাল আছিলে, কঁঠালৰ মুচি এয়া মই এটা লৈ লৈছোঁ। এটাই যথেষ্ট হ'ব, আমাৰ ঘৰৰ মানুহ যিহেতু কম, আৰু আপোনালোকৰ যদি ঘৰৰ মানুহ বেছি তেতিয়াহ'লে সৰহকৈও বনাব পাৰে। সৰহকৈ বনালেও কিন্তু আপোনালোকৰ সেই কঁঠালৰ মুচি যিটো মই ৰেচিপি দেখাম বুলি ভাবিছোঁ, এপিচ কঁঠালৰ মুচিও নষ্ট নহয় কেতিয়াও, সেইধৰণে যদিহে বনায়। আৰু এতিয়া মই কঁঠালৰ মুচিটো আনি পেলাই টুকুৰা টুকুৰকৈ কাটি ল'ম। কাটি লৈ পেলাই এতিয়া মই জুইকুৰা ধৰি পেলাই প্ৰথমতে একদম 70% মান সিজাম। বহুত বেছিকৈ একদম হাতেৰে চুই দিলে ভাগি যোৱাকৈ সিজাব নালাগে। পাৰিলে আপোনালোকে 50% মান সিজালে ভালহে হ'ব। বহুত বেছি সিজিলে আকৌ এই ৰেচিপিটো ইমান বেছি ভাল নহ'ব খাবলৈ, সেইকাৰণে আপোনালোকে অলপ কমকৈ সিজাব। আৰু এতিয়া মই টুকুৰা টুকুৰ কৰি লৈছোঁ। মই হাতত আৰু কটাৰীখনত অলপমান মিঠাতেল সানি লৈছোঁ। যদি কঁঠালৰ মুচিটো কটা হয়, হাতত মিঠাতেল অকণ যদি বা কটাৰীখনত সানি লোৱা হয়, আঠা লাগিলেও পিছত কাপোৰ এখনে যদি খুব ধুনীয়াকৈ মুচি দিয়া হয়, আঠাটো গুচি যায়, তেতিয়া মানে হাতত আঠাটো লাগি নাথাকে। সেইকাৰণে মই তেনেধৰণে কৰি লৈছোঁ। আৰু সকলোৱে এই পদ্ধতিটো জানেই বাৰু, মই তথাপিতো কৈ দিলোঁ আৰু এতিয়া মই কঁঠালৰ মুচিটো এয়া টুকুৰা টুকুৰ কৰি লৈছোঁ। এই ধৰণে যদি টুকুৰা টুকুৰকৈ সিজোৱা হয় তেতিয়াহ'লে সময়ো কম লাগে, আৰু লগতে সৰু সৰুকৈ কাটি থাকিলে হাতত বেছি আঠাও লাগে। সেইকাৰণে এই ধৰণে মই ভাবিলোঁ এই ধৰণে সিজাই লওঁ, তেতিয়া সিজাই ল'লে তাৰ আঠাটোও গুচি যাব, পিছত কাটিবলৈ ভাল হ'ব। এইফালে চাওক মই টুকুৰা টুকুৰ কৰি ল'লোঁ খুব ধুনীয়াকৈ। আৰু এতিয়া মই জুইকুৰা ধৰি পেলাই কেৰাহীখন পাতি দিছোঁ। ইয়াতে মই এতিয়া কঁঠালৰ মুচিখিনি সিজাই ল'ম। এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ, যাতে কঁঠালৰ মুচিখিনি খুব ধুনীয়াকৈ সোনকালে সিজি যায়। সেইকাৰণে অকণমান নিমখ দি পেলাই এতিয়া ঢাকি পেলাই সিজিবলৈ দিম। এইফালে কঁঠালৰ মুচিখিনি খুব ধুনীয়াকৈ সিজি গ'ল। কমেও 60% মানহে সিজিছে, বহুত বেছিকৈ সিজিব নালাগে। মানে কঁঠালৰ মুচিটোৱে পানীটো খাব নালাগে ৰেচিপিটোত। কঁঠালৰ মুচিটোৱে যদি পানীটো বেছি খাই দিয়ে তেতিয়াহ'লে ৰেচিপিটো ইমান বেছি ভাল নাপাব খাই পেলাই। সেইকাৰণে কমেও 50 বা 60% মানহে সিজাব, তাতকৈ বেছি নিসিজাব। এয়া মই এতিয়া কাঢ়ি লৈছোঁ, আৰু এইখিনি ঠাণ্ডা হ'ব লাগিব, তেতিয়াহে আকৌ বাকলিটো গুচাব পাৰিম। এইফালে কঁঠালৰ মুচিখিনি খুব ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। আৰু ঠাণ্ডা হৈ গ'লে মানে কি হয়, 50% বা 60% মান যদি আপোনালোকে সিজাই পেলাই থয়, তেতিয়াহ'লে ঠাণ্ডা হৈ গ'লে অকণমান টান টান নিচিনা হয়। তেতিয়া আকৌ এই কঁঠালৰ মুচিটো একদম সম্পূৰ্ণ মাংসৰ নিচিনা লাগে। যেতিয়া আপোনালোকে তেলত ফ্ৰাই কৰে একদম সম্পূৰ্ণ মাংসৰ নিচিনা লাগে। সেইকাৰণে আপোনালোকক 50% বা 60% মান সিজাবলৈ কৈছোঁ, তাতকৈ বহুত বেছিকৈ নিসিজাব। আৰু এতিয়া মই বাকলিখিনি গুচাই পেলাই যিটো চাইজত টুকুৰাটো লাগে আৰু তেনেকৈ মই টুকুৰা টুকুৰ কৰি লৈছোঁ। এয়া চাওক, বহুত বেছি ডাঙৰো পিচ কৰা নাই, সৰু সৰু পিচ কৰিছোঁ। আৰু এতিয়া মই এইখিনি গোটেইখিনি মই এই ধৰণেই পিচ কৰি ল'লোঁ। এয়া চাওক, গোটেইখিনি এই ধৰণে মই পিচ কৰি ল'লোঁ। আৰু এতিয়া মই কি কৰিম, এটা বাউলত এই গোটেই কঁঠালখিনি ঢালি দিছোঁ। ইয়াতে মই জোখমতে নিমখ দিছোঁ, হালধি দিছোঁ, লগতে অকণমান জিৰা গুড়ি দি দিছোঁ, ধনিয়া গুড়ি অকণমান দি দিছোঁ, আৰু ইয়াতে দি দিছোঁ জ্বলাটোৰ কাৰণে ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ, আৰু শেষত দি দিছোঁ অকণমান
মেগী মছলা অকণমান মানে এপেকেটেই দি দিছোঁ, তেতিয়া ইয়াৰ সোৱাদটো বহুত বেছি ভাল লাগে। আৰু ইয়াতে দিছোঁ আদা নহৰু খুন্দনাত খুন্দি লোৱা, বহুত বেছি পেষ্ট কৰা নাই। আৰু লগতে এয়া মই কৰ্ণফ্ল'ৰ অকণমান দি পেলাই গোটেইখিনি মিলি যোৱাকৈ সানি লৈছোঁ। এই ধৰণে যদি এই ৰেচিপিটো বনোৱা হয় তেতিয়াহ'লে খাবলৈ বহুত বেছি ভাল লাগে, আৰু লগতে আপোনালোকে খায়ো ভাল পাব, ল'ৰা ছোৱালীও খাই ভাল পাব। আৰু এই ৰেচিপিটোৰ নাম আচলতে কঁঠালৰ 65 বুলি কোৱা হয়। মই আপোনালোকক ফুলকবি 65 এবাৰ দেখাইছিলোঁ ভিডিঅ'টোত, কিন্তু এইবাৰ মই কঁঠালৰ 65 দেখাইছোঁ। বহুত বেছি কঁঠালৰ 65টো খাবলৈ সুস্বাদু হয়, সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। সেইফালে সকলোখিনি সানি লোৱাৰ পাছত কেৰাহী এখন আকৌ জুইতে পাতি দিছোঁ। ইয়াতে মই অকণমান ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আৰু প্ৰথমতে মই যিখিনি কঁঠাল মই সানি লৈছিলোঁ সেই কঁঠালখিনি অলপ অলপ ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে এটা কথা মন কৰিব, যাতে কঁঠালখিনি খুব ধুনীয়া ক্ৰিস্পি হয় তেলত ফ্ৰাই কৰিলে, তেতিয়া বেছি ভাল হয়। আৰু আপোনালোকে বোলে যদিহে মই যি ধৰণে বনাম বুলি ভাবিছোঁ সেই ধৰণে নবনাই এনেধৰণে ফ্ৰাই কৰি কঁঠালখিনি চাহৰ লগতো খাব পাৰে, তেতিয়াও বহুত বেছি ভাল লাগে খাই পেলাই। খুব ধুনীয়া ক্ৰিস্পি হৈ যায় আৰু খাবলৈ ইমান বেছি ভাল লাগে। আপোনালোকে যেনেকৈ ফ্ৰাই মাংস খায় তেনেকৈ কঁঠালৰ মুচিখিনি এনেধৰণে যদি ফ্ৰাই কৰা হয় তেতিয়াহ'লে মাংসই খাইছে নে কঁঠালৰ মুচিয়ে খাইছে একো ধৰিবই নোৱাৰে, ইমান বেছি ভাল হয়। এতিয়া মই গোটেই কঁঠালখিনি এই ধৰণে ফ্ৰাই কৰি ল'ম। শব্দ শুনি চাগে গম পাইছে কিমান ধুনীয়াকৈ ক্ৰিস্পি হৈছে। আৰু এইটো সময়ত যদি আপোনালোকে একাপ লাল চাহ হওক বা যিসকলে গাখীৰ চাহ খাই ভাল পায়, গাখীৰ চাহৰ লগত এই কঁঠালৰ মুচিটো জুতি লয়, তেতিয়াহ'লে বহুত বেছি ভাল পাব খাই পেলাই। বিস্কুট বা বেলেগ বস্তুলৈ একো মনতে নপৰে, ইমান বেছি ভাল লাগে খাই। আৰু এতিয়া মই নেক্সটখিনি সেইধৰণে ফ্ৰাই কৰি লৈছোঁ। এইফালে মই মিডিয়াম চাইজৰ এটা পিঁয়াজ এয়া মই সৰু সৰুকৈ কুটি ল'ম, কাৰণ এই ৰেচিপিটোত এটা পিঁয়াজৰ প্ৰয়োজন হ'ব। সেইকাৰণে মই মিডিয়াম চাইজৰ এটা পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ। এতিয়া মই এটা বাতিতে টমেটো চচ অলপমান লৈছোঁ। টমেটো চচ ডাঙৰ চামুচেৰে 4-5 চামুচমান লৈছোঁ। আৰু এই ৰেচিপিটোত মানে টমেটো চচো ব্যৱহাৰ হ'ব। লগতে ইয়াত লৈ লৈছোঁ মই ৰেড চিলি চচ। ৰেড চিলি চচ আপোনালোকৰ নাথাকিলে গ্ৰীণ চিলি চচো দিব পাৰে, তেতিয়া মানে ভাল হয়। আৰু ইয়াত মই অকণমান গ্ৰীণ চিলি চচ দি দিছোঁ, কাৰণ শেষেই হ'ল, অকণমান আছিলে তাকে দি দিছোঁ। আৰু তাৰপিছত এতিয়া সেইখিনি কৰাৰ লগতে আকৌ এইফালে কঁঠালখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল নহয়, এইখিনিও মই প্ৰথমতে কাঢ়ি লৈছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ অকণমান চয়া চচ, বহুত বেছিও নাই দিয়া, এচামুচমান দি দিছোঁ। আৰু তাৰপিছত এতিয়া মই এইখিনি খুব ধুনীয়াকৈ লৰাই লৈছোঁ মিলি যোৱাকৈ। কেৰাহীখনৰ ফ্ৰাই কৰা তেলখিনি অলপমান কাঢ়ি পেলাই এতিয়া ইয়াতে মই দি দিছোঁ যিটো পিঁয়াজ মই কুটি লৈছিলোঁ, সেই পিঁয়াজটো দি দিছোঁ। আৰু পিঁয়াজটো অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এতিয়া ইয়াতে মই দি দিছোঁ টমেটো চচ, ৰেড চিলি চচ, গ্ৰীণ চিলি চচ, যিটো মই মানে চচৰ পেষ্টটো তৈয়াৰ কৰি লৈছিলোঁ সেইটো দি দিছোঁ। আৰু সেইটো দি পেলাই অলপ সময় মই ভাজি লৈছোঁ। ইয়াত মই নহৰু ব্যৱহাৰ কৰা নাই, কাৰণ মই কঁঠালত যেতিয়া মই সানি লৈছোঁ তেতিয়া মানে নহৰু আদা ব্যৱহাৰ কৰিছিলোঁ, সেইকাৰণে ইয়াত মই তেলত নহৰু আদা ব্যৱহাৰ কৰা নাই। আৰু এতিয়া এইখিনি গোটেইখিনি মিলি যোৱালৈকে মই সানি লৈছোঁ। এই ধৰণে আপোনালোকে এবাৰ কঁঠালৰ মুচিটো ট্ৰাই কৰি চাবচোন, সিহঁতে খুব বেছি ভাল পাব খাই পেলাই, আৰু এটা ইউনিক সোৱাদ পাব। বা আলহী আহিলেও আপোনালোকে এই ধৰণে বনাই খুৱাব পাৰিব, তেওঁলোকে এটা ইউনিক সোৱাদ পাব, খাই বহুত বেছি ভাল পাব। আৰু এইফালে প্ৰায়ে কঁঠালৰ এই 65 হৈ গ'ল। আৰু এতিয়া মই এটা বাউললৈ কাঢ়ি লৈছোঁ। কঁঠালৰ মুচিখিনি দেখাত বাৰু ফ্ৰাই মাংসৰ নিচিনা লগা নাইনে? যি ধৰণে আপোনালোকে দেখিছে সেইধৰণে এবাৰ বনাই পেলাই খাই চাবচোন, খুব বেছি ভাল পাব খাই পেলাই। এয়া চব খুব ধুনীয়া হৈছে, দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমানেই ধুনীয়া হৈছিলে। অকণমান বাৰু আপোনালোকক খাই দেখাই দিছোঁ, বহুত বেছি ভাল লাগিলে খাই। আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, ভিডিঅ'টো চাই শেষত কমেণ্ট এটা জনাই একেবাৰে নাপাহৰিব।